লাগে। হাতী খোৱাৰ মানে কেনেকুৱা লক্ষণটো শুকাই যে যায় ড্ৰাই হৈ চুচি থাকে হেৰি প্ৰায় মানুহৰ ভৰি এই পৰিশ্ৰমটোত হয় এই নাঘাডালত এনেকুৱা এনেকুৱাত এইটো খজুৱাই একদম ছালটো ৰুক্ষ হৈ যায় ফাটি ফাটি যোৱাটো সেইটো নোলায় নোলায় বহুত মানুহে চুচি থকা দেখো চুচি থাকে এইটো কি কৰিব লাগে জানো হেৰি কৰি খুন্দি বান্ধিব লাগে আৰু কিছুদিন ভাল হৈ যায় সেইটো হাতী খোৱা বুলি কয় নেকি সেইটো হাতী খোৱা এইটো বন্ধু খোৱা এয়া হ'ল হাতী খোৱা ঔষধ 3বিধমান আছে হাতী খোৱা পানী খোৱা হয় খৰ পাতো আছে কিন্তু এইটো হাতী খোৱা উত্তম ঔষধ হাতী খোৱা ঔষধ এইটো বহুত বাঢ়ি যায় এতিয়া বাৰিষা হ'লে বৰ এডৰা হ'ব ফুল ফুলে নেকি সৰু সৰুকৈ ফুলে কেনেকুৱা ৰঙৰ ফুল এই পাতখিলা নিচিনাই ফুলটো কেনেকুৱা ৰং ঠিক পাতখিলা নিচিনাই হয় নেকি সৰু সৰুকৈ নেকি বন্ধুসভাৰ আশে পাশে এনেকুৱা এবিধ যদি কেনেবাকৈ পায় সংৰক্ষণ কৰিব বৰ কম পাবলৈ বৰ সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে আমাৰ কিছুমান উদ্ভিদ ককাই যেনেকৈ ৰাখিছে বৈজ্ঞানিক নামকৰণ দি ঠিক আমিও তেনেকৈ দুষ্প্ৰাপ্য হৈ পৰা পুলিবোৰ আমি ৰাখিব লাগিব